দুৰ্গা মা কি জয় আপি চাব লাগে আপি এই চাক ধুনীয়া ধুনীয়া আপি আছে ইয়াতে কি বম চিনি গাইছ যাকে তাকে মেছেজ কৰে আপোনাৰ সকলোকে বহুত বেছি দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল দুৰ্গা পূজা চলি আছে আপোনাৰ গম পাইছে হেপী দুৰ্গা পূজা সকলোকে আপোনাৰ দুৰ্গা পূজাত পুৰা একদম এনজয় কৰক একদম ফুটি তামচা কৰক বন্ধু ৰেভেনি গল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগ চাৰিফালে আমাৰ ৰিতলা আছে পুৰা ৰিতলা ৰেডি না দুৰ্গা পূজা চাবা ৰিতলা অলপ হেংৰা হৈ আছে কাৰণ কিয় ৰাতিপুৱাৰ পৰা একদম বৰষুণ কণ্টিনিউ মাৰি আছে তাৰে কাৰণে ভিডিঅ'টো ষ্টাৰ্টে কৰিব পৰা নাছিলোঁ ইফালে চাওক নতুন কাপোৰ মাৰি লৈছোঁ একদম সিদিনা যে বৰপেটাৰ পৰা আনিলোঁ লাষ্ট ব্লগ চাইছে আপোনালোকে পুৰা একদম ধুনীয়া কাপোৰ চাপোৰ মাৰি লৈছোঁ ইফালে চাওক লম্পেণ্ট চেণ্ট মাৰি লৈছোঁ একদম দুৰ্গা মা কি যাই দেখো দুৰ্গা পূজা চাবা আৰু আমাৰ লগৰ চলি এটা আছে সৰু পাহাৰত যাম আজি হ'ল অষ্টমীৰ আপোনাৰ সকলোকে বহুত বেছি শুভেচ্ছা থাকিল আৰু এইফালে চাওক চেঙাৰ মেইন গেটখন আছে স্বাগতম আছে এইফালে চাওক আৰু এইফালে চাওক পুৰা একদম জিলিক মিলাক একদম গেটত লগাই দিছে একদম ধুনীয়া একদম ডেকৰেশ্যনখিনি বহুত বেছি ভাল লাগছে চেঙাৰ মণ্ডপ কৰিছোঁ ফাৰ্ষ্ট টাইম আমি ফাৰ্ষ্ট পূজা আজি দৰ্শন কৰিম পুৰা চেঙাৰ মণ্ডপৰ পৰা আৰু এইফালে মঞ্চ আছে মঞ্চত অলপমান পিছত একদম গান চান হ'ব কিবা কিবি ডেন্স চেন্স হ'ব আৰু এইফালে চাওক পুৰা একদম দুৰ্গা মাৰ গান বাজি আছে এইফালে মেইন মণ্ডপ আছে মেইন মণ্ডপৰ ভিতৰত যাওঁ আমি সেৱা কৰিম অলপমান পিছত আৰু মানুহ বহুত বেছি কম হৈছে কাৰণ কিয় বহুত বেছি বৰষুণ দি আছে তাৰে কাৰণে মানুহ কম হৈছে অলপমান পিছত মানুহ ভৰ্তি হৈ যাব ইয়াতে আৰু কেনে লাগছে এই নন্দা ক নন্দা আছে আমাৰ ইফালে আমাৰ টিকলা আছে এইগিলা কেনে লাগছে মাছখন গুলি দিয়া কৰোঁ নাই আপি চাব লাগে আপি এই চাওক ধুনীয়া ধুনীয়া আপি আছে ইয়াতে আৰু এইগিলা কেনে লাগছে ভাল লাগছে নেকি কোনটো ভাল লাগছে এই সেইটো বোলে ভাল লাগছে গাইছ এইটো সৰু উচপা একদম ৰেডি সৰু উচপা বাহিৰত লগ পাই আহিছোঁ সৰু উচপা কেনে পিষ্টল লৈ ৰেডি হৈছে সৰু চলিৰ নিচিনা এই বয়স নাই আৰু তোৰ এই পিষ্টলৰ বয়স নাই আৰু চলিবলৈ দিয়া লাগব গম পাইছানে নাই এই বাবু তুমি কিয় কিয়া বাবু সেনে নকৰে বলা এতিয়া আপি চাব লাগে বলা रुको जरा सबर करो সেৱা কৰিব লাগে বাবু কিবা এটা কৈ দিয়া তুমি बोला धक्का बुक्की नहीं करने का आराम से लेने का হেপী দুৰ্গা পূজা সকলোকে হেপী দুৰ্গা পূজা আমাৰ ফালৰ পৰা আমাৰ সৰু কেনে লাগছে একদম মজা এইফালে চাওক ফকাচিং পুৰা একদম লাইটৰ বহুত বেছি একদম ভাল লাগছে লাইটিং ফকাচিংটো আৰু এতিয়া আমি ক'ত যাম আমি বাটগাঁও আৰু বাটগাঁও যাম আৰু বিষ্ণু পূজা আমি এতিয়া টেম্পুত বহি লৈছোঁ বাবু বলো দুৰ্গা মা কি বলো দুৰ্গা মা কি লগৰ লগত আহিলে অলপমান ভালটো হ'বই দেচোন ইফালে চাওক বাটগাঁৱৰ পূজা মণ্ডপ আহিবলৈ আৰু 83 সংখ্যক বাৰ্ষিক এটা পূজা মণ্ডপ এইবাৰ উদযাপন কৰা হৈছে আৰু লগৰকেইটা আগত যাই আছে আৰু এনেকৈ পূজা চাৰ এটা মজাই বেলেগ লগৰ লগত ধুনীয়াকৈ গাঁৱত পূজা চাৰ মজাই বেলেগ এটা আৰু এইফালে লগৰকেইটা আগত যাই আছে বলক এতিয়া মই যাব লাগে জল্দি আমি আহি পালোঁ বাটগাঁও আহিছোঁ আৰু এইফালে বোকা আছে এইফালে চাওক পুৰা একদম বৰষুণ দিছে পুৰা একদম বহুত বেছি বোকা হৈ আছে তলত সৰু উচপা লাহে বুলবা ফকিলাটো কটাব লাগিব এইটো কত মানে নাই আছে নেকি তোমাৰ সৰু উচপাৰ আছে এটা কটাব লাগিব এতিয়া আপি এটা আৰু এইফালে বাটগাঁৱৰ মণ্ডপ আছে এইফালে চাওক দুৰ্গা পূজাৰ মণ্ডপ আছে আৰু এইফালে ভিতৰতে আমি সেৱা কৰিম কাৰণ কিয় আমি চেঙাতে সেৱা কৰিছোঁ আৰু ইয়াতে সেৱা কৰিম পুৰা একদম ধুনীয়া লগা হৈছে চাওক ডেকৰেশ্যনটো আৰু এইফালে চাওক কমিটি আছে এইফালে কমিটি আছে বাটগাঁৱৰ কমিটি বাটগাঁৱৰ পূজাত বহুত বেছি মানুহ ভিৰ হৈছে আমি জিলাপি খাম নাই কি জিলাপি খাব লাগিব আমি আৰু আমাৰ বাপাদাক লগ পাই গ'লো হঠাতে বাপাদা কেনে লাগছে মজা লাগছে আৰু বাটকদা আছে এইফালে কেনে লাগছে দুৰ্গা এতিয়া যাক লগ পাই থাকোঁ চবকে পূজাৰ শুভেচ্ছা দি থাকিম যিহেতু পূজা চাব আহিছোঁ আৰু এইফালে চাওক দোকান একদম বজাৰ হৈ গৈছে চব দোকান মণিহাৰী দোকান আছে কাপোৰ দোকান আছে আৰু ইয়াতে বস্তুৰ দাম সোধা নাই কেনেবা বস্তুৰ দাম নাজানো ৰ'ব আৰু এইফালে চাওক আমাৰ জুমনক লগ পালোঁ জুমনক হঠাতে পূজাত ইফালে চাওক আমাৰ দুৰ্গা পূজাত জুমনক লগ পালোঁ জুমন কেনে হ'ব জুমন একদম স্কুলৰ পৰাই লগ আমি একদম কমান পঢ়া নাকি বহুত বেছি ভাল লাগছে জুমনক লগ পাই আৰু জুমনক শুভেচ্ছা থাকিল দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আপি চাপি চাওঁ ভালকৈ নাচ কৰে জুমনে পুৰা একদম আপি চাই আছে দৌৰি আপি চাই আছে ই বম চিনি গাইছ যাকে তাকে মেছেজ কৰে পূজাত মানুহ চাওক মানুহ পুৰা একদম বেলুন চেলুন লৈ আহিছে পুৰা মানুহ ভৰ্তি হৈ গৈছে আৰু এখন গেট চাওক এনেকৈ চাওক এক্সিট কৰিব লাগে এনেকৈ চব মানুহ বাহিৰত যায় আৰু সিফালেদি আমি ভিতৰত সোমাইছোঁ ডিজাইন আমি এনেকৈ যাম লাইটিং পুৰা একদম ধুনীয়া হৈছে ডিজাইনটো ভাল লাগছে আপোনালোকে যদি চলিবলৈ যদি একেলগে পূজা চাব আহে তেনেহ'লে বস্তুৰ কাৰণে যদি কিবা যদি কান্দি থাকে তেনেহ'লে ইয়াতে বহি থৈ দিব গাড়ীত সিও ঘূৰি থাকিব এনজয় কৰি থাকিব ইয়াতে আৰু আপোনালোকে পূজা চাই থাকক এনজয় কৰি থাকক আৰু এইফালে চাওক মেজিক শ্ব' যাদুৰ কিবা কিবি আহিছে ইয়াতে
বাটগাঁও পূজাত ঘূৰি থাকোঁতে এইফালে অমিতাক লগ পালোঁ। অমিতা কেনে খবৰ? বঢ়িয়া মজা বহুত বেছি ভাল লাগিছে। অমিতা লগ পাই পুৰা একদম ধুনীয়া ড্ৰেছ মাছ জোতা জোতা একদম জিলকি আছে মানুহ। আৰু কেনে আছে বঢ়িয়া বঢ়িয়া মজা লাগছে পূজা শুভেচ্ছা থাকিল আৰু জিলাপি চিলাপি খাব লাগিব। পূজা বুলি জিলাপি মেইন আমি জিলাপি খাম এতিয়া আৰু অলপমান পিছত আমি বহুত যাম। পূজা চূজা খাই বহুত বেছি ভাল লাগছে। এতিয়া বহুত পূজা চাব লাগিব কাৰণ কি এখন পূজাত যদি আমি টাইম নষ্ট কৰি দিওঁ বেলেগখন পূজা কেনেকৈ ৰাখোঁ বেলেগখন পূজা চাব লাগিব। বহুত বেছি ভাল লাগছে। বাটগৈ পেলাই বহৰি দিলোঁ আৰু বহৰিত আহি এটা স্পেচিয়েল মানুহ লগ পাইছোঁ। ইফালে চাওক যুগল আছে। যুগল কেনে খবৰ? বঢ়িয়া বঢ়িয়া তোমাৰ কি খবৰ বহুত বেছি ভাল লাগছে। প্ৰথমতে দুৰ্গা পূজাৰ শুভেচ্ছা দিলোঁ তোমাক লক্ষ্মী পূজাৰ শুভেচ্ছা দিলোঁ আৰু যুগল এটা চেনেল আছে ইউটিউব চেনেল আছে আপোনাৰ লিংকটো যায় ডিছক্ৰিপশ্যনত আছে। আপোনাৰ সকলোৱে গৈ যুগলক মৰম দিব ধুনীয়াকৈ একদম ধুনীয়া ধুনীয়া ব্লগ বনাই যুগল দাই আৰু বহুত বেছি ভাল লাগছে। বহৰি পূজা আছে ইথানে ভিতৰত যাওঁ সেৱা কৰোঁ ধুনীয়াকৈ আৰু মনতটো চাব ভাল লাগিল তোমাক বঢ়িয়া বহুত বেছি ভাল লাগিল। পিছফালে আমাৰ জিলাপি দোকান আছে। জিলাপি খাই আছোঁ এতিয়া আমাৰ চেঙা ফিল্ডত আহি সৰুৰ পৰা খুৱাই আছোঁ পুৰা মৰমত নাই ঘৰৰ কাৰণে লৈছোঁ আৰু ঘৰখন এতিয়া যাব যে মই নলওঁ মায়ে লৈছে সেইকাৰণে মই নলওঁ। বহুত ভাল আছে মাহৰ জিলাপি পুৰা টেষ্টি আৰু বহুত বেছি দামো মাহৰ জিলাপিৰ। পহৰি পেলাই আমি চেঙা হাৰাই পেলোঁ আৰু চেঙাৰ এতিয়া ফিল্ডত আছোঁ। ইফালে চাওক দুৰ্গা পূজা এটা চলি আছে ধুনীয়াকৈ আৰু মানুহ বহুত বেছি কমি গৈছে এতিয়া আৰু এইটো ভিডিঅ' ইয়াত কৰোঁ আৰু মহা অষ্টমীত বহুত বেছি পইচা থাকিল আৰু মহা অষ্টমীত আমি বঢ়িয়া এনজয় কৰিলোঁ গোটেইকেইটা লগ হৈ একেলগে এইটো ভিডিঅ' ইয়াত কৰোঁ। যদি চিলেক্ট কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব ডাউন কৰিব ধীৰাজ ব্লগছ চাই থাকিব। নেক্সট ভিডিঅ' লগ পাইছোঁ তেতিয়াহ'লে বাই বাই গাইজ বাই বাই। আপোনাৰ সকলোকে হেপী দুৰ্গা পূজা আমাৰ ফালৰ পৰা না কি আৰু কালি নৱমী একদম নৱমী আমি ধামাকা ব্লগ বনাওঁ একদম আৰু দশমী দিনা আৰু বেছি ধামাকা হ'ব। কালি গায়ক দিয়ক নেক্সট ব্লগ লগ পাইছোঁ ধামাকা ব্লগ। বাই বাই গাইজ বাই বাই। কালি আহিবি আজি